তোমালৈ এইখন দ্বিতীয়খন চিঠি পঢ়ি উঠি হাতৰ মুঠিত মোহাৰি পেলালেও তোমাৰ পৰশ পাম। শব্দত মোৰ আত্মা থাকে। তুমি চিঠিখন খুলি লওঁতেই মই ৰাগিয়াল হৈ পৰিম। চেঁচাৰ ৰঙীন পানী নহ'লেও ফাগুনত মই মাতাল। মোৰ বদনামো আছে। ফাগুনত মই বলিয়া হওঁ। নহমেই বা কিয়? ফাগুন আহেই বলিয়া কৰিবলৈ। তাতে আকৌ তোমাৰ নামত উৎসৰ্গা আৰু এটা বদনামী ফাগুন। শেষ ফাগুনেহে তোমাক লগ নোপোৱাৰ উমান দিয়ে। উমান পোৱা উমান লোৱাৰ মাজত তফাতটো উমান দিয়াতেই থাকে। গানে গানে বহুকেইটা নিশা তোমাক বিচাৰি পাৰ কৰিছোঁ। খোজে খোজে বহু দূৰ গুচি গৈছোঁ তোমাৰ সতে, তুমি নজনাকৈ। বহুকেইটা পুৱা তোমাক বিচাৰি নিজকে আৱিষ্কাৰ কৰিছোঁ কোনোবা পাহাৰৰ গাতে লাগি থকা গাঁওবোৰৰ চাংঘৰবোৰত। তোমাৰ হাঁহিৰ পাহিত হেলুৱৈ লগা জেউৰাবোৰৰো হৃদয় গলে। তুমি শিমলুৰ শিৰলুত ভাগৰ জোৰাবলৈ আহোঁতে ৰঙাবোৰ সৰে। তোমাৰ চৰ্চাত হোষ্টেলবোৰলৈ ফাগুন নামে। কবিতাৰে মেহফিল জমে, ৰং বিৰং নিচাবোৰ তোমাতেই গলে। কোনোবা অকলশৰীয়া পথিকে ফাগুন গাঁত মেৰিয়াই তোমাৰ ঠিকনা বিচাৰি ট্ৰেইন ষ্টেচনৰ ফালে খোজ দিয়ে। হয়তো অন্তহীন যাত্ৰা এটা আৰম্ভ কৰে। মোৰ একান্ত ব্যক্তিগতত তোমাৰ যি ঠাই, কোনেও নাজানে তোমাৰ পৰা মোলৈ কিমান দূৰ। আৰু এটা কথা শুনিছোঁ, তোমাৰ ৰাগিয়াল হাঁহিৰ সফুৰাত হেনো বহাগে হুহুৰিয়াইছে।